মাংস খাই বাৰু কোনে কোনে ভাল পায় দেখিলেও লাগিছে নিশ্চয়। বনাবলৈ লৈছোঁ আজি হাঁহৰ মাংস। এয়া হ'ল 500 গ্ৰাম হাঁহৰ মাংস আৰু 4টা আলু, অলপমান নহৰু আদা পেষ্ট আৰু এইখিনি পিঁয়াজ মই এইদৰে কাটি লৈছোঁ। সৰু সৰু আলু যে সেইবাবে মই 4টা দিছিলোঁ। কেমেৰা অন হৈ আছে বুলি ভাবিলোঁ আৰু মই পিছতহে দেখিলোঁ কেমেৰাটো অফ হৈ আছে। মই কেৰাহী গৰম হোৱাত ইয়াতে মিঠাতেল দিলোঁ, তাতে অকণমান পাঁচফোৰণ দিলোঁ আৰু নহৰু আদা পেষ্টখিনি প্ৰথমতে মই এইদৰে ভাজি ল'লোঁ। নহৰু আদাখিনি এইদৰে ভাজি হোৱাৰ পাছতে মই ইয়াতে পিঁয়াজখিনি দি দিলোঁ আৰু এতিয়া মই এইখিনি অলপ সময় এতিয়া মই ইয়াতে 2টা শুকান জলকীয়াও দি দিলোঁ আৰু এইখিনি ভাজি আছোঁ। ইয়াতে মই দিছোঁ এচামুচ জিৰা গুড়ি আৰু এচামুচ জালুকৰ গুড়ি। এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি অকণমান ৰঙচুৱা হোৱালৈকে, পিঁয়াজখিনি বেছি ৰঙচুৱা নকৰোঁ তেতিয়ালৈকে ভাজিম। আৰু এতিয়া মই ইয়াতে মাংসখিনি দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈ অলপ সময় ভাজি থাকিম। আৰু এতিয়া মই ইয়াতে দিছোঁ প্ৰয়োজন অনুসৰি হালধি আৰু সোৱাদ অনুসৰি নিমখ। এইখিনি ভালদৰে মিক্স কৰি অলপ সময় লৰাই লৰাই ভাজি থাকিব লাগিব। আৰু অলপ সময় লৰাই লৰাই ভজাৰ পাছতে মই ঢাকোন মাৰি দিছোঁ মাংসখিনি অকণমান সিজিবৰ বাবে। আৰু তেতিয়ালৈকে মই অকণমান পানী গৰম কৰি লওঁ মাংসত দিবৰ বাবে। আৰু 5 মিনিটমানৰ পাছত মই ঢাকোন উদঙাই চাইছোঁ, মাংসখিনি সিজিছে আৰু তেল এৰিছে। আৰু হাঁহৰ মাংস খাই এনেও ভাল লাগে, তাতে যেতিয়া তেলাল হাঁহ আৰুতো ভাল লাগিব। এতিয়া মই ইয়াতে দি দিছোঁ আলু আৰু অলপ সময় লৰাই লৰাই ভাজি দিছোঁ। মাংসৰ কালাৰটো চাওক ইমান ধুনীয়া হৈছে, খাবলৈও খুব টেষ্টি হৈছিল। সেইবাবে মই ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। আৰু ইয়াতে মই দি দিছোঁ এচামুচ মিট মছলা। আকৌ অলপ সময় লৰাই লৰাই ভাজি আছোঁ। এইদৰে প্ৰায় 15 মিনিটমান সময় ভাজি থকাৰ পাছত মই ইয়াতে দি দিছোঁ গৰম পানী। হাঁহৰ মাংস যিহেতু অলপ সময় ভাজিব লাগে, মানে যিমান ভাজি থকা যায় সিমানেই খাবলৈ বেছি সোৱাদ হয়। আৰু এতিয়া মই ইয়াতে গৰম পানী দিছোঁ। গৰম পানী দিলে মাংসটো খাবলৈ ভাল হয় নহয় জানো, সেইবাবে মই গৰম পানী দিছোঁ। এতিয়া মাংসখিনি ভালদৰে সিজিবৰ বাবে মই ঢাকোন মাৰি দিছোঁ। 15 মিনিটমানৰ পাছত মই ঢাকোন উদঙাই চাইছোঁ আৰু মোৰ মাংস প্ৰায় ৰেডি হৈছেই। আৰু কিন্তু ইয়াত মই এতিয়ালৈকে গৰম মছলা আৰু ৰেড চিলি দিয়া নাই। এয়া আলু সিজিলে এতিয়া মই ইয়াতে দি দিম ৰেড চিলি পাউডাৰ আৰু গৰম মছলা। এয়া মোৰ মাংস ৰেডি হৈ গ'ল আৰু মই গেছ অফ কৰিলোঁ। যদিহে আপুনি মোৰ ভিডিঅ'টো এইখিনিলৈকে চাই আছে তেতিয়াহ'লে আপোনালৈ বহুত বহুত ধন্যবাদ। আৰু যদিহে মোৰ চেনেলটো বৰ্তমানেও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।